শ্ৰীমদ ভাগৱত গীতা অষ্টাদশ অধ্যায় মুখ্য সন্ন্যাস যোগ। ওম পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, হে মহাবাহু, হে ঋষিকেশ, হে বাসুদেৱ, সন্ন্যাস আৰু ত্যাগৰ তত্ত্বক পৃথক পৃথকভাৱে মই জানিব খুজিছোঁ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, পণ্ডিতসকলৰ কিছুমানে কাম্য কৰ্মৰ ত্যাগকে সন্ন্যাস বুলি ভাবে আৰু আন আন বিজ্ঞসকলে সকলো কৰ্মফলৰ ত্যাগকেই ত্যাগ বুলি কয়। কোনো কোনো বিদ্বান লোকে কয় যে কৰ্ম মাত্ৰই দোষযুক্ত, সেইকাৰণে ত্যাগ কৰিব লাগে। আকৌ কোনো কোনোৱে কয় যে যজ্ঞ, দান আৰু তপস্যাৰূপ কৰ্ম ত্যাগ কৰিব নালাগে। হে পুৰুষশ্ৰেষ্ঠ অৰ্জুন, সন্ন্যাস আৰু ত্যাগ এই দুটাৰ ভিতৰত প্ৰথমতে তুমি মোৰ পৰা নিশ্চিতভাৱে ত্যাগৰ বিষয়ে শুনা। কাৰণ ত্যাগ গুণভেদে সাত্ত্বিক, ৰাজসিক আৰু তামসিক এই তিনি প্ৰকাৰৰ বুলি কোৱা হয়। যজ্ঞ, দান আৰু তপস্যাৰূপ কৰ্ম ত্যাগৰ যোগ্য নহয়। এইবিলাক অৱশ্য কৰ্তব্য, কাৰণ যজ্ঞ, দান আৰু তপ এই তিনিওটা কৰ্মই বুদ্ধিমান পুৰুষক পবিত্ৰ কৰে। সেইকাৰণে হে পাৰ্থ, এই যজ্ঞ, দান আৰু তপস্যাৰূপ কৰ্মক তথা আন সকলো কৰ্তব্য কৰ্মক আসক্তি আৰু ফল কামনা ত্যাগ কৰি অৱশ্যই কৰিব লাগে। এয়ে মোৰ নিশ্চিত তথা উত্তম মত। নিষিদ্ধ আৰু কামনাসিক্ত কৰ্ম স্বৰূপতে ত্যাগ কৰিবই লাগে, কিন্তু নিয়ত কৰ্মক স্বৰূপতে ত্যাগ কৰা উচিত নহয়। সেইকাৰণে মোহবশতঃ ইয়াক ত্যাগ কৰাকে তামস ত্যাগ কোৱা হয়। এই সকলোবোৰ কৰ্মই দুখকৰ বুলি ভাবি যদি কোনোবাই শাৰীৰিক ক্লেশৰ ভয়ত কৰ্তব্য কৰ্ম ত্যাগ কৰে, সেইজনে এইদৰে ৰাজস ত্যাগ কৰিও ত্যাগৰ ফল কোনো প্ৰকাৰেই ভোগ কৰিব নোৱাৰে। হে অৰ্জুন, শাস্ত্ৰবিহিত কৰ্ম কৰাই কৰ্তব্য। এই ভাৱেৰে আসক্তি আৰু ফলাফল ত্যাগ কৰি কৰ্ম কৰিলে তাকেই সাত্ত্বিক ত্যাগ কোৱা হয়। যিজনে অকুশল কৰ্মৰ প্ৰতিটো দেশ নকৰেই আৰু কুশল কৰ্মতো আসক্ত নহয়, সেই শুদ্ধ সত্ত্বগুণ সম্পন্ন পুৰুষজনেই সংশয়হীন, জ্ঞানী আৰু প্ৰকৃত ত্যাগী পুৰুষ। কাৰণ শৰীৰধাৰী কোনো মানুহেই সম্পূৰ্ণভাৱে সকলো কৰ্ম ত্যাগ কৰিবলৈ সমৰ্থ নহয়। সেইকাৰণে যিজন কৰ্মফল ত্যাগী, সেইজনকেই ত্যাগী বুলি কোৱা হয়। যিসকলে কৰ্মফল ত্যাগ নকৰে, সেইসকল ইষ্ট অৰ্থাৎ ভাল, অনিষ্ট অৰ্থাৎ বেয়া আৰু মিশ্ৰ অৰ্থাৎ ভাল বেয়া মিহলি এই তিনি প্ৰকাৰৰ ফল মৃত্যুৰ পিছত নিশ্চয় পায়। কিন্তু কৰ্মফল ত্যাগ কৰা মনুষ্যৰ কৰ্মৰ ফল কোনো কালতে নহয়। হে মহাবাহু, সমস্ত কৰ্মৰ সিদ্ধিৰ পাঁচটা হেতু কৰ্মবন্ধনৰ মুক্তিৰ উপায় ৰূপে সাংখ্য শাস্ত্ৰত যিদৰে কথিত হৈছে, সেইবিলাক তুমি মোৰ পৰা সম্যক ৰূপে শুনা। কৰ্মসিদ্ধিৰ কাৰণে যাৰ আশ্ৰয়ত কৰ্ম কৰা হয়, দ্বিতীয়তে কৰতাজন, তাৰ পিছত বিভিন্ন প্ৰকাৰৰ কৰণ অৰ্থাৎ যি যি ইন্দ্ৰিয় আৰু সাধনৰ দ্বাৰা কৰ্ম কৰা হয়, চতুৰ্থতে নানাবিধ বেলেগ বেলেগ চেষ্টা, পঞ্চম কাৰণ হ'ল দৈৱ অৰ্থাৎ পূৰ্বতে কৰা কৰ্মৰ সংস্কাৰ। মনুষ্যই মন, বাণী আৰু শৰীৰেৰে শাস্ত্ৰসন্মত অথবা শাস্ত্ৰৰ বিপৰীতে যি কৰ্ম কৰে, তাৰ এই পাঁচটা হ'ল কাৰণ। কিন্তু এনে হোৱা সত্ত্বেও অশুদ্ধ বুদ্ধি হোৱাৰ কাৰণে সেই বিষয়ত অৰ্থাৎ কৰ্ম সম্পাদন হোৱাত কেৱল শুদ্ধস্বৰূপ আত্মাকেই যিজনে কৰ্তা বুলি ভাবে, সেই মলিন বুদ্ধি সম্পন্ন অজ্ঞানীয়ে যথাৰ্থভাৱে একো বুজি নাপায়। ময়েই একমাত্ৰ কৰ্তা, এনে ভাৱনা যিজন পুৰুষৰ নাই, যাৰ বুদ্ধি সাংসাৰিক পদাৰ্থ আৰু কৰ্মত লিপ্ত নহয়, সেইজনে এই সকলো মানুহকে হত্যা কৰিও বাস্তৱত হত্যাও নকৰে আৰু পাপৰ দ্বাৰাও আবদ্ধ নহয়। কৰ্ম প্ৰেৰণা তিনিটা: জ্ঞাতা, জ্ঞান আৰু জ্ঞেয়। কৰ্তা, কৰণ আৰু ক্ৰিয়া এই তিনিটা কৰ্ম সংগ্ৰহ। জ্ঞান
কৰ্ম আৰু গুণভেদ অনুসাৰে গুণ গণনা শাস্ত্ৰত প্ৰত্যেকেই 3 প্ৰকাৰ বুলি কোৱা হয়। সেই সম্পৰ্কেও তুমি মোৰ পৰা সম্যকভাৱে শুনা। যি জ্ঞানৰ সহায়ত মানুহে ভিন্ন ভিন্ন সকলো প্ৰাণীতে এক অবিনাশী পৰমাত্মাকেই বিভাগৰহিত সমভাৱত স্থিত দেখে, সেই জ্ঞানক তুমি সাত্ত্বিক জ্ঞান বুলি জানিবা। কিন্তু যি জ্ঞানৰ সহায়ত মনুষ্যই সমস্ত প্ৰাণীতে ভিন্ন ভিন্ন প্ৰকাৰৰ নানা ভাৱক পৃথক পৃথক ৰূপত জানে, সেই জ্ঞানক তুমি ৰাজস জ্ঞান বুলি জানিবা। আনহাতে যি জ্ঞান এক কাৰ্যৰূপ শৰীৰতেই পূৰ্ণৰূপত আসক্ত থাকে তথা যি যুক্তিহীন, তাত্ত্বিক অৰ্থহীন আৰু যি অতি তুচ্ছ, সেই জ্ঞানক তামস কোৱা হয়। যি কৰ্ম শাস্ত্ৰবিধিৰ দ্বাৰা নিৰ্দিষ্ট আৰু অহংকাৰ কৰ্তৃত্বৰহিত তথা ফলাফলৰ বাসনাশূন্য পুৰুষৰ দ্বাৰা ৰাগদেশ বৰ্জনপূৰ্বক কৰা হয়, তাকে সাত্ত্বিক কৰ্ম বুলি কোৱা হয়। কিন্তু যি কৰ্ম অতি পৰিশ্ৰমেৰে ভোগাকাংক্ষী অথবা অহংকাৰী পুৰুষৰ দ্বাৰা কৰা হয়, তাক ৰাজস কৰ্ম কোৱা হয়। যি কৰ্ম পৰিণাম, হানি, হিংসা আৰু সামৰ্থ্যৰ বিষয়ে চিন্তা নকৰাকৈ কেৱল অজ্ঞানৰ দ্বাৰা আৰম্ভ কৰা হয়, তাক তামস বুলি কোৱা হয়। যিজন কৰ্তা আসক্তিবৰ্জিত, অহংকাৰপূৰ্ণ, বাক্যবৰ্জনকাৰী, ধৈৰ্য আৰু উৎসাহযুক্ত তথা কাৰ্যসিদ্ধি অথবা অসিদ্ধিত হৰ্ষ বিষাদ আদি বিকাৰৰহিত, এনেকুৱাজনকেই সাত্ত্বিক বুলি কোৱা হয়। যিজন কৰ্তা আসক্তিযুক্ত, কৰ্মফলৰ বাসনাকাৰী, লোভী তথা আনক কষ্ট দিয়াই যাৰ স্বভাৱ, যি অশুদ্ধাচাৰী আৰু হৰ্ষ বিমৰ্ষত লিপ্ত, এনেকুৱাজনকেই ৰাজস কৰ্তা বোলা হয়। যিজন কৰ্তা অযুক্ত অৰ্থাৎ চঞ্চল বুদ্ধি সম্পন্ন, শিক্ষা দীক্ষাহীন, অহংকাৰী, ধূৰ্ত আৰু আনৰ জীৱিকা নাশকাৰী, সদায় দুখ কৰি থকা তথা আলস্যপূৰ্ণ আৰু দীৰ্ঘসূত্ৰী, সেইজনেই তামস কৰ্তা। হে ধনঞ্জয়, বুদ্ধি আৰু ধৃতিৰ গুণ অনুসৰি 3 প্ৰকাৰৰ প্ৰভেদৰ বিষয়ে বিভাগপূৰ্বক সম্পূৰ্ণকৈ কৈছোঁ শুনা। হে পাৰ্থ, যি বুদ্ধিৰ দ্বাৰা প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ, কৰ্তব্য আৰু অকৰ্তব্য, ভয় আৰু অভয় তথা মোক্ষ আৰু বন্ধনক যথাৰ্থভাৱে জনা যায়, সেই বুদ্ধি সাত্ত্বিকী। হে পাৰ্থ, যি বুদ্ধিৰ দ্বাৰা মনুষ্যৰ ধৰ্ম আৰু অধৰ্ম, কৰ্তব্য আৰু অকৰ্তব্যৰ বিষয়েও যথাৰ্থ জ্ঞান নহয়, সেইবিধ ৰাজসিক বুদ্ধি। হে অৰ্জুন, তমোগুণাবৃত যি বুদ্ধিয়ে অধৰ্মকো এয়ে ধৰ্ম বুলি মানি লয় তথা এনেকৈ সকলো বস্তুকে বিপৰীত বুলি ভাবে, সেয়ে তামসী বুদ্ধি। হে পাৰ্থ, যি অব্যভিচাৰিণী ধাৰণ শক্তিৰে মানুহে ধ্যান যোগৰ দ্বাৰা মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়াবিলাকক ধাৰণ কৰে, সেই ধৃতিয়েই সাত্ত্বিকী। কিন্তু হে অৰ্জুন, ফলাফলৰ ইচ্ছা কৰা মানুহে যি ধাৰণা শক্তিৰ দ্বাৰা অত্যন্ত আসক্তিৰে ধৰ্ম, অৰ্থ আৰু কামক ধাৰণ কৰে, সেই ধৃতি ৰাজসী। আৰু হে পাৰ্থ, দুষ্ট প্ৰকৃতিৰ মানুহে যি ধাৰণা শক্তিৰ দ্বাৰা নিদ্ৰা, ভয়, চিন্তা আৰু দুখক তথা উন্মত্ততাকো ত্যাগ নকৰে অৰ্থাৎ ধাৰণ কৰি থাকে, সেই ধাৰণ শক্তি তামসী। হে ভৰত শ্ৰেষ্ঠ, এইবাৰ তুমি 3 প্ৰকাৰৰ সুখৰ বিষয়েও মোৰ পৰা শুনা। যি সুখত সাধকজনে ভজন, ধ্যান আৰু সেৱাদিৰ অভ্যাসেৰে আনন্দ লাভ কৰে আৰু যাৰ দ্বাৰা দুখৰ অন্তঃপ্ৰাপ্ত হয়, যি সুখ আৰম্ভণিতে যদিও বিষতুল্য প্ৰতীত হয়, কিন্তু পৰিণামত অমৃতৰ সমান কাৰণে পৰমাত্ম বিষয়ক বুদ্ধিৰ নিৰ্মলতাৰ পৰা উৎপন্ন হোৱা সেই সুখক সাত্ত্বিক সুখ কোৱা হয়। যি সুখ বিষয় আৰু ইন্দ্ৰিয়ৰ সংযোগত উৎপন্ন হয়, সেয়া ভোগৰ সময়ত প্ৰথমতে অমৃতৰ দৰে লাগিলেও পৰিণামত বিষৰ তুল্য। সেইকাৰণে এই সুখক ৰাজস সুখ কোৱা হয়। যি সুখে ভোগকালত তথা পৰিণামতো আত্মাক মোহিত কৰিব পাৰে, নিদ্ৰা, আলস্য আৰু প্ৰমাদৰ পৰা উৎপন্ন সেই সুখক তামস সুখ কোৱা হয়।
পৃথিৱীত, আকাশত অথবা দেৱতাত তথা এইবিলাকৰ বাহিৰে আন ক'তো এনে কোনো সত্তা নাই য'ত প্ৰকৃতিৰ পৰা উৎপন্ন এই তিনিওটা গুণৰ অভাৱ। হে পৰন্তপ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য তথা শূদ্ৰৰ কৰ্মক স্বভাৱজাত গুণ অনুযায়ী বিভক্ত কৰা হৈছে। অন্তঃকৰণৰ নিগ্ৰহ, ইন্দ্ৰিয় দমন, ধৰ্ম পালনৰ কাৰণে কষ্ট সহ্য কৰা, ভিতৰে বাহিৰে শুদ্ধ, আনৰ অপৰাধ ক্ষমা কৰা, মন, ইন্দ্ৰিয় আৰু শৰীৰত সৰলতা, বেদাদি শাস্ত্ৰ, ঈশ্বৰ আৰু পৰলোক আদিত শ্ৰদ্ধা, বেদাদি শাস্ত্ৰ অধ্যয়ন, অধ্যাপন তথা পৰমাত্মাৰ তত্ত্বক অনুভৱ কৰা, এই গোটেইবিলাক ব্ৰাহ্মণৰ স্বভাৱজাত কৰ্ম। শৌৰ্য, বীৰ্য, তেজ, ধৈৰ্য, চতুৰতা, দক্ষতা তথা যুদ্ধত পলায়ন নকৰা, দান দিয়া আৰু স্বামিত্ব ভাৱ, এইবিলাক ক্ষত্ৰিয়ৰ স্বভাৱজ কৰ্ম। খেতি, গোপালন আৰু ক্ৰয় বিক্ৰয় ৰূপ শুদ্ধ বাণিজ্য, এয়া বৈশ্যৰ স্বভাৱজ কৰ্ম তথা সকলো বৰ্ণৰ সেৱা কৰাই শূদ্ৰৰ স্বভাৱজ কৰ্ম। নিজ নিজ স্বাভাৱিক কৰ্মত তৎপৰতাৰে লাগি থকা মনুষ্যই ভগৱৎ প্ৰাপ্তিৰূপ পৰম সিদ্ধি লাভ কৰে। নিজৰ স্বভাৱজ কৰ্মত লিপ্ত হৈ থকা মনুষ্যই যি প্ৰকাৰে কৰ্ম কৰি পৰম সিদ্ধি লাভ কৰে, সেই বিধান সম্পৰ্কে এতিয়া শুনা। যি পৰমেশ্বৰৰ পৰা সমস্ত প্ৰাণীবিলাকৰ উৎপত্তি হৈছে আৰু যাৰ দ্বাৰা এই সমস্ত জগত ব্যপ্ত হৈ আছে, সেই পৰমেশ্বৰক নিজৰ স্বভাৱজ কৰ্মৰ দ্বাৰা পূজা কৰি মনুষ্যই পৰম সিদ্ধি লাভ কৰে। কুশলতাৰে অনুষ্ঠিত আনৰ ধৰ্মতকৈ গুণৰহিত হৈও নিজৰ ধৰ্ম শ্ৰেষ্ঠ। কাৰণ নিজৰ স্বভাৱ অনুযায়ী নিৰ্ধাৰিত স্বধৰ্মৰূপ কৰ্তব্য কৰ্ম কৰি থকা মানুহে কেতিয়াও পাপ নাপায়। গতিকে হে কুন্তী পুত্ৰ, দোষযুক্ত হ'লেও স্বভাৱজ কৰ্ম কেতিয়াও ত্যাগ কৰিব নালাগে। কাৰণ জুইত ধোঁৱা থকাৰ দৰে কৰ্মত কিবা নহয় কিবা দোষ থাকিবই। সকলোতে আসক্তিহীন চিত্তযুক্ত, স্পৃহাৰহিত আৰু জিতাত্মা পুৰুষে সাংখ্যযোগৰ দ্বাৰা সেই পৰম নৈষ্কৰ্ম সিদ্ধিক লাভ কৰে। জ্ঞান যোগৰ যি পৰানিষ্ঠা, সেই নৈষ্কৰ্ম সিদ্ধিক লাভ কৰি মনুষ্য যিভাৱে ব্ৰহ্মপ্ৰাপ্ত হয়, হে কুন্তী পুত্ৰ, মোৰ পৰা সেই বিষয়ে বুজি লোৱা। বিশুদ্ধ বুদ্ধিযুক্ত শব্দাদি বিষয়ক ত্যাগ কৰি একান্ত বিশুদ্ধ স্থানত নিবাস কৰা, সাত্ত্বিক ধৃতিৰ দ্বাৰা অন্তঃকৰণ আৰু ইন্দ্ৰিয়ক সংযত কৰা, কায়মনোবাক্যত সংযমী, মিতাহাৰী, ৰাগ দেশক সকলো প্ৰকাৰে বৰ্জন কৰি দৃঢ় বৈৰাগ্য অৱলম্বন কৰা তথা অহংকাৰ, বল, দৰ্প, কাম, ক্ৰোধ আৰু ভৌতিক বস্তু সংগ্ৰহ ত্যাগ কৰা, নিৰন্তৰ ধ্যানপৰায়ণ, মমত্বৰহিত আৰু প্ৰশান্ত চিত্ত পুৰুষে পৰম ব্ৰহ্মত অভিন্নভাৱে অৱস্থান কৰাৰ যোগ্যতা লাভ কৰে। তাৰ পিছত সেই পৰম ব্ৰহ্মত একাত্মভাৱে স্থিত প্ৰসন্ন চিত্তৱান যোগীয়ে কাৰো কাৰণে শোকটো নকৰে, একোৰে আকাংক্ষাও নকৰে। এনেকুৱা সকলো প্ৰাণীৰ প্ৰতি সমভাৱাপন্ন যোগীয়ে মোৰ পৰাভক্তি লাভ কৰে। সেই পৰাভক্তিৰ দ্বাৰা সেইজনে পৰমাত্মাৰূপী মোক, মই কি বা কিমান তাক সঠিকভাৱে তত্ত্বেৰে জানিব পাৰে আৰু সেই ভক্তিৰ দ্বাৰা মোক তত্ত্বেৰে জানি তৎকালেই মত প্ৰবিষ্ট হয়। মতপৰায়ণ কৰ্মযোগীয়েতো সমস্ত কৰ্ম সদায় কৰি থাকিও মোৰেই কৃপাত সনাতন অবিনাশী পৰমপদক লাভ কৰে। সমস্ত কৰ্মক মনেৰে মতেই সমৰ্পণ কৰি আৰু সমবুদ্ধিৰূপ যোগক আশ্ৰয় কৰি মতপৰায়ণ হোৱা আৰু নিৰন্তৰ মতেই চিত্তযুক্ত হোৱা। ওপৰত উল্লেখ কৰা ধৰণে মত চিত্ত স্থাপন কৰিলে তুমি মোৰ কৃপাতে সকলো সংকটৰ পৰা অনায়াসে মুক্ত হ'ব পাৰিবা। আৰু যদি অহংকাৰবশতঃ তুমি মোৰ কথা নুশুনা, তেতিয়া তুমি বিনষ্ট হ'বা, অৰ্থাৎ পৰমাৰ্থৰ পৰা ভ্ৰষ্ট হ'বা। যদি তুমি অহংকাৰৰ বশৱৰ্তী হৈ এইদৰে ভাবি আছা যে মই যুদ্ধ নকৰোঁ, তেনেহ'লে এয়া নিশ্চয় মিছা কথা হ'ব। কাৰণ তোমাৰ স্বভাৱেই তোমাক জোৰকৈ যুদ্ধত প্ৰবৃত্ত কৰাব। হে কুন্তী পুত্ৰ,
যি যুদ্ধৰূপ কৰ্মক তুমি মোহবশত কৰিবলৈ বিচৰা নাই, সেই কৰ্মকো তুমি পূৰ্বকৃত স্বাভাৱিক কৰ্মত বান্ধ খাই পৰবশ হৈ কৰিবাই। হে অৰ্জুন, শৰীৰৰূপ যন্ত্ৰত আৰূঢ় সমস্ত প্ৰাণীক অন্তৰ্যামী পৰমেশ্বৰে নিজৰ মায়াৰ দ্বাৰা সিহঁতৰ কৰ্মানুসাৰে ভ্ৰমণ কৰাই থাকি সকলো প্ৰাণীৰে হৃদয়ত স্থিত হৈ আছে। হে ভাৰত, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ শৰণ লোৱা। সেই পৰমাত্মাৰ কৃপাতে তুমি পৰম শান্তি তথা সনাতন পৰমধাম লাভ কৰিবা। এইদৰে গোপনীয়তকৈও অতি গোপনীয় এই জ্ঞান মই তোমাক দিলোঁ। এতিয়া তুমি এই ৰহস্যময় জ্ঞান সম্পূৰ্ণভাৱে ভালকৈ পৰ্যালোচনা কৰি যেনেকৈ ইচ্ছা তেনেকৈ পালন কৰা। মোৰ পৰম ৰহস্যযুক্ত কথা তুমি আকৌ এবাৰ শুনা। তুমি মোৰ অতি প্ৰিয় আৰু সেয়ে তোমাৰ হিতকাৰক কথা মই তোমাক আকৌ কৈছোঁ শুনা। হে অৰ্জুন, তুমি মোতেই মন স্থাপন কৰা, মোৰ ভক্ত হোৱা, মোৰ পূজক হোৱা আৰু মোকেই প্ৰণাম কৰা। এনে কৰিলে তুমি মোক পাবা, এয়া মই সত্য প্ৰতিজ্ঞা কৰিছোঁ, কাৰণ তুমি মোৰ অত্যন্ত প্ৰিয়। তোমাৰ সমস্ত ধৰ্ম অৰ্থাৎ সম্পূৰ্ণ কৰ্তব্য কৰ্ম মোত পৰিত্যাগ কৰি একমাত্ৰ সৰ্বশক্তিমান সৰ্বাধাৰ পৰমেশ্বৰৰ মোৰ শৰণলৈ আহা। মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম, তুমি শোক নকৰিবা। তুমি এই গীতাৰূপ ৰহস্যময় উপদেশ কোনো কালতে কোনো তপস্যাহীন, ভক্তিহীন আৰু শুনিবলৈ অনিচ্ছুক ব্যক্তিক কোৱা উচিত নহয়। তাৰোপৰি মোৰ প্ৰতি যাৰ কুদৃষ্টি আছে সেইজনকো কেতিয়াও নকবা। যিজন পুৰুষে মোৰ প্ৰতি পৰম ভক্তি সহকাৰে এই পৰম ৰহস্যযুক্ত গীতাশাস্ত্ৰক মোৰ ভক্তসকলৰ আগত ক'ব, সেইজনে মোকেই পাব, ইয়াত কোনো সন্দেহ নাই। মনুষ্যৰ ভিতৰত সেইজনতকৈ প্ৰিয় কৰ্মকাৰী মোৰ কাৰণে আন কোনো নাই, তথা এই পৃথিৱীত সেইজনতকৈ প্ৰিয় আন কোনো ভৱিষ্যতেও নহ'ব। যি পুৰুষে আমাৰ দুজনৰ মাজৰ সংবাদৰূপ এই ধৰ্মময় গীতাশাস্ত্ৰ পঢ়িব, সেইজনেও মোক জ্ঞানযজ্ঞেৰে অৰ্চনা কৰিব, এয়া মোৰেই মত। যিজন পুৰুষে শ্ৰদ্ধা আৰু দোষদৃষ্টিৰহিত হৈ এই গীতাশাস্ত্ৰ শ্ৰৱণো কৰে, সেইজনেও পাপৰ পৰা মুক্ত হৈ উত্তম কৰ্ম কৰোতাসকলে লাভ কৰা শ্ৰেষ্ঠ লোক লাভ কৰে। হে পাৰ্থ, এই গীতাশাস্ত্ৰক তুমি একাগ্ৰচিত্তে শুনিলানে? আৰু হে ধনঞ্জয়, তোমাৰ অজ্ঞানজনিত মোহ নাশপ্ৰাপ্ত হ'লনে? অৰ্জুনে ক'লে, হে অচ্যুত, তোমাৰ কৃপাতে মোৰ মোহ নাশ হ'ল, মই স্মৃতি ঘূৰাই পালোঁ। এতিয়া মই সংশয়ৰহিত হৈ স্থিত হৈছোঁ, গতিকে তোমাৰ আদেশ পালন কৰিম। সঞ্জয়ে ক'লে, এইদৰে মই বাসুদেৱৰ আৰু মহাত্মা অৰ্জুনৰ এই অদ্ভুত ৰহস্যযুক্ত ৰোমাঞ্চকাৰক কথোপকথন শুনিলোঁ। মহৰ্ষি ব্যাসদেৱৰ কৃপাত দিব্যদৃষ্টি পাই মই এই পৰম গোপনীয় যোগক অৰ্জুনক কৈ থকা অৱস্থাত স্বয়ং যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা প্ৰত্যক্ষ কৰিলোঁ। হে মহাৰাজ, ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই পৰম ৰহস্যযুক্ত কল্যাণকাৰী আৰু অদ্ভুত সংবাদক মই পুনঃ পুনঃ স্মৰণ কৰি বাৰে বাৰে আনন্দিত হৈছোঁ। হে মহাৰাজ, শ্ৰীহৰিৰ সেই অত্যন্ত সুন্দৰ ৰূপকো মই পুনঃ পুনঃ স্মৰণ কৰি মোৰ চিত্ত অতিশয় আশ্চৰ্যান্বিত হৈছে আৰু মই বাৰম্বাৰ হৰ্ষিত হৈছোঁ। হে মহাৰাজ, য'ত যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান, য'ত গাণ্ডীৱ ধনুৰ্ধাৰী অৰ্জুন, তাত শ্ৰী বিজয়, বিভূতি আৰু দৃঢ় নীতি থাকিবই, এয়া মোৰ মত। ওম তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে মোক্ষসন্ন্যাসযোগো নাম অষ্টাদশোऽধ্যায়ঃ। হৰি ওম তৎসৎ।